নমস্কাৰ এই মুহূৰ্তত মই আপোনাৰ ওচৰত আপোনাৰ চিনাকি কথা বন্ধু মনোজ কুমাৰ ডেকা আৰু মই সাজু হৈছোঁ এই মুহূৰ্তত আপোনাক মাৰকাঙৰ মালভূমি দেখুৱাবলৈ বা মাৰকাঙলৈ লৈ যাবলৈ উদ্দেশ্য এটাই আপোনাক মই মালভূমি দেখুৱাম আৰু কেনেবাকৈ বৰ ভাল কথা হয় যদিহে কোনো ছাত্ৰ ছাত্ৰী গৱেষক পণ্ডিত গুণী ব্যক্তি কণ কণ ল'ৰা ছোৱালী আমাৰ সৈতে ওলায় মোৰ বিশ্বাস যে আজিৰ ভিডিঅ'টো চোৱাৰ পিছত হয়তো আপুনি মালভূমিনো কি সেয়া দেখুৱাবলৈ তেওঁলোকক লৈ যাব যদিহে আপুনি উভতি চাই দেখিব যে প্ৰাথমিক বিদ্যালয়ত আমি সৰুতে মালভূমিৰ বিষয়ে পঢ়িছিলোঁ মালভূমিনো কি মালভূমি হৈছে পাহাৰৰ ওপৰৰ সমভূমি পাহাৰৰ ওপৰৰ সমভূমিক মালভূমি বুলি কয় যাৰ ইংৰাজী প্ৰতিশব্দ প্লেটু এতিয়া প্লেটু গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ক'ত আছেনো বা আমাৰ ছাত্ৰ ছাত্ৰীক তেনেকুৱা ঠাই দেখুৱাব পাৰি নেকি নিঃসন্দেহে পাৰি তাৰ বাবে আপুনি যাব লাগিব মাৰকাঙলৈ আৰু মই আপোনাক লৈ যাম মাৰকাঙলৈ পাহাৰৰ ওপৰৰ সমভূমি মালভূমি দেখুৱাবলৈ সোণাপুৰৰ বালিগেট আৰু মাৰকাং সংযোগী পথটোৰে আমি আগবাঢ়িম এই পথটি তুলনামূলকভাৱে যথেষ্ট বেয়া আৰু বৰষুণ বতৰত এই পথটোৰে আপুনি আগ নবঢ়াই ভাল যিয়ে নহওক আমি আগবাঢ়িম এই অত্যন্ত থিয় পথটোৰে এনেবোৰ অঞ্চল নীৰৱতা বা প্ৰকৃতি ভালপোৱা মানুহৰ বাবে উত্তম অঞ্চল দুপৰীয়াৰ সময়ত আপোনাৰ বাঁহ গছৰ মাজেৰে বা ফাকেৰে পৰা সূৰ্যৰ পোহৰে আপোনাক চেলেকি থাকিব আৰু আপুনি নিৰ্জনতাৰ মাজেৰে অৰণ্যৰ কোলাহলৰ মাজেৰে আগবাঢ়িব আৰু তাতকৈ বোধ কৰোঁ মজাৰ কথা একোৱেই হ'ব নোৱাৰে এতিয়া আমি মাৰকাঙৰ পৰা 2 কিলোমিটাৰ দূৰত আছোঁ এয়া 2 কিলোমিটাৰ দূৰত মাৰকাং আপোনাৰ মূলত কাৰ্বি অধ্যুষিত এটা অঞ্চল আৰু ই পাহাৰৰ ওপৰত দেই এই মাৰকাং অঞ্চলত আপুনি যেতিয়া জলাশয়বোৰ দেখিব তেতিয়া আচৰিত হ'ব যে ভগৱানে এনেকৈও সৃষ্টি কৰে যে পাহাৰৰ ওপৰত জলাশয় আছে খেলপথাৰ আছে পথাৰ আছে পাণ তামোলৰ বাৰী আছে যিখন আমাৰ অসমীয়া এখন বাৰীৰ সৈতে একেই হয় এই ঠাই আপোনাৰ এতিয়াও সাংঘাতিক আগবঢ়া বুলি ক'ব নোৱাৰি আচলতে কেনেকুৱা ধৰণৰ যে আগবাঢ়ি যাওঁতে বা আধুনিকতাই চুওঁতে যদি আমাৰ প্ৰাকৃতিক সৌন্দৰ্য ক'ৰবাত লাঘৱ হয় তেতিয়াহ'লে সেয়া বোধ কৰোঁ এক ডাঙৰ ক্ষতি এই কাৰ্বি মানুহখিনি এতিয়াও বৰ সৰল সহজ জীৱন এটা কটাই আছে আৰু এই যে বতাহৰ শব্দ শুনিছে এই মুকলি বতাহত তেওঁলোকে জীয়াই আছে সেউজীয়া পথাৰত জীয়াই আছে এয়া মাৰকাঙৰ বজাৰ চক আৰু ইয়াতেই সপ্তাহত ৰাইজ লগ হয় আৰু বস্তু বাহিনী ক্ৰয় বিক্ৰয় কৰে ইয়াৰ পৰা আপুনি মেঘালয়ৰ ফালেও যাব পাৰে ইয়াৰ গাতে লাগি থকা পথাৰবোৰ দেখিলে আপুনি বুজিব মালভূমি কাক কয় আমি পাহাৰ বগাই অহাৰ পিছত পাহাৰৰ ওপৰত এনে বিশাল পথাৰ সাধাৰণতে কল্পনা নকৰোঁ কিন্তু মাৰকাঙৰ এই মালভূমিৰ পথাৰবোৰে মাৰকাঙৰ মানুহক দিছে তেওঁলোকৰ প্ৰতিনিয়ত প্ৰয়োজনীয় খাদ্য সামগ্ৰী আচলতে কেনেকুৱা যে আমি যিখিনিয়ে মহানগৰীত বাস কৰোঁ সেই মানুহখিনিয়ে বিভিন্ন কামত আপোনাৰ ব্যস্ত হৈ থাকোঁ আৰু সেই ব্যস্ততাই ক'ৰবাত আমাক কিছু পৰিমাণে ভাৰাক্ৰান্ত কৰি তুলিব পাৰে আৰু সেই ভাৰাক্ৰান্ত বা পৰি যোৱা মনটোক তুলি ধৰিবলৈ সজীৱ কৰিবলৈ আপুনি এনে ঠাইলৈ অহা উচিত যেনে মাৰকাং যেতিয়া আপুনি মাৰকাঙলৈ আহিব তেতিয়া আপুনি দেখিব সেই পথাৰ নৈ নিজৰা জান জুৰি বা সৰল সহজ মানুহবোৰ এতিয়া এই মুহূৰ্তত মই মাৰকাঙৰ ওচৰৰ সৰু নদী এটাত আছোঁ আৰু সেই নদীৰ ওপৰৰ দলংখনৰ পৰা আপোনাৰ বাবে কথা কৈছোঁ
এবাৰ আপুনি লক্ষ্য কৰক যে মই কেনেধৰণৰ ঠাইত আছোঁ, আৰু যদিহে আপুনি এনেধৰণৰ ঠাইলৈ আহে তেতিয়াহ'লে আপুনি প্ৰশান্তি লাভ কৰিব, সেয়া মোৰ বিশ্বাস। এয়া মালভূমিৰ আন এক উৎকৃষ্ট উদাহৰণ মাৰ্কাঙৰ খেলপথাৰখন। বৰ ভাল লগা কথা, আৰু আপুনি ভাল পাব যে আমি সৰুতে ভূগোলত পঢ়িছিলোঁ মালভূমিৰ বিষয়ে। মালভূমি হৈছে আপোনাৰ যে পাহাৰৰ ওপৰৰ সমভূমিক মালভূমি বুলি কয়, আৰু এই মুহূৰ্তত মই মালভূমিত বহি আছোঁ। গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰ আঁতৰত মই মালভূমিত বহি আছোঁ। আৰু আপুনি লক্ষ্য কৰিব যে পিছফালে এয়া খুব সুন্দৰ আমাৰ ভৈয়ামৰ পথাৰৰ দৰে এখন খেলপথাৰ, আৰু এইপিনে আপোনাৰ যদি চাই ভালদৰে দেখিব তেতিয়াহ'লে গ'ল পোষ্ট আছে, গ'লবাৰ আছে, মানে ইয়াতে খেল ধেমালি হয় আৰু ৰাইজ গোট খাই তেওঁলোকে খেল উপভোগ কৰে। এতিয়া কথাটো হ'ল যে পাহাৰৰ ওপৰত আপুনি মন কৰিব খেলপথাৰখনৰ সিটো পাৰে অকণমান ওলাই আছে, সেইবোৰ টিলা, পিছফালে পাহাৰ। এয়াই হৈছে ঈশ্বৰৰ সৃষ্টি, আৰু গুৱাহাটীৰ ওচৰতে এইবোৰ ঠাই আছে। আপুনি মন কৰিলে কেতিয়াবা আহিব পাৰিব, মোৰ সৈতে যোগাযোগ কৰিব পাৰিব। পাহাৰৰ ওপৰৰ সমভূমি মালভূমিৰ বিষয়ে আপুনি আপোনাৰ ল'ৰা ছোৱালীকো বন্ধু বান্ধৱক ক'ব পাৰিব। মাৰ্কাঙৰ পৰা বৰকাচলঙলৈ আহি থাকোঁতে আমি জনগোষ্ঠীয় সমাজৰ অতি প্ৰিয় খেল ফুটবল খেল দেখিছিলোঁ আন এখন খেলপথাৰত, আন এখন মালভূমিত। মাৰ্কাঙৰ মালভূমিত এতিয়া সোণগুটি ফুলিছে, আৰু তাৰ পথাৰবোৰে, তাৰ ৰাইজে যেন আপোনাক চিঞৰি মাতিছে, আহিবি দেই, এবাৰ হ'লেও আহিবি। এইখিনিতে উল্লেখ কৰিব লাগিব যে মাৰ্কাঙৰ ৰাইজে ঝুম খেতিও কৰে, আৰু সেই ঝুমৰ ধান কটা বা চপোৱা দৃশ্য সঁচাকৈ আপোনাৰ দৃষ্টিনন্দন আৰু হৃদয় জুৰোৱা। এই মুহূৰ্তত মই আপোনাৰ ওচৰৰ পৰা বিদায় ল'ম মাৰ্কাঙৰ মালভূমি দেখুৱাই। শেষ অনুৰোধ, আপুনি যেন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, কিয়নো ইয়ে মোক উৎসাহিত কৰিব পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ আন তথ্য ভিত্তিক এক নতুন ভিডিঅ' কঢ়িয়াই আনিবলৈ। বিদায় লৈছোঁ, শুভ হওক সমূহৰ জীৱন।